हेलो एवरीवन गुड मर्निंग की खबर आपनालोকৰ आशा কৰিছোঁ নিশ্চয় ভাল লগতে মোৰো ভাল আৰু এয়া আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো তেনেকুৱা একো বিশেষ দেখাবলগীয়া একো নাই কিন্তু তথাপিও দিনটোনো মই কি কৰি থাকো আজি ভাবিলোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখাওঁ আৰু ভিডিঅ'টো যদিহে চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৰাতিপুৱা আমাৰ বাপেক আৰু জীয়েক ওলাই গ'লে এফালে মানে মাহঁতৰ লগত আজি বিয়াৰ মানুহ মাতিবলৈ গৈছে একেদিন যেহেতু পূজাৰ বন্ধ আছে সেইকাৰণে আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু এফালে এতিয়া যোৱাৰ আগতে আমাৰ আকৌ বিছনাকেইখন এনেকৈ লগাই থৈ যায় ল'ৰাক যেহেতু এখন বিছনাতে বেছি সময় ৰখাব নোৱাৰি সেইকাৰণে এনেকৈ ডাঙৰ হ'লে অকণমান ৰখাবলৈ ভাল হয় আৰু আহি পেলাই এনেকৈ ভাগ কৰি দিয়ে দিনত এনেকৈ আমি দুইটাই থাকোঁ আৰু বিছনাতে বেছিভাগ আজিকালি আকৌ ডাঙৰ হোৱাৰ পৰা নাথাকা হ'ল আৰু তেনেকুৱাতে মোৰ এইফালে ফ্লিপকাৰ্টৰ পাৰ্চেল এটা আহিলে আৰু কি আছে আপোনালোকক পিছত দেখাম বাৰু আমাৰ ল'ৰাক আকৌ এখন যোৱাকালি আনি দিলে আজি যেনিবা এইখনকে লৈ অকণমান সময় ব্যস্ত হৈ আছে যিকে নহওক আৰু যোৱাকালি আনি দিছিলেহে কিন্তু আজি ভাঙিলে এখন মানে তাৰ যদিহে বিছনাৰ ওপৰত খেলিবলৈ মন নাযায় তেতিয়াহ'লে ওপৰৰ পৰা এনেকৈ দলি মাৰি দিব আৰু যিকোনো বস্তুটো মানে তেতিয়া সি বুটলিবলৈ আনিবলৈ যোৱা সেইটো মানে বুদ্ধিয়ে খেলায় কি কৈছা পিপিট কৈ দিয়া পিপিট বুম বুম পিপিট 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 বুম বুম আৰু এতিয়া এয়া আবেলি পৰত অকণমান ওলাই আহিছিলোঁ মামাহঁতৰ ঘৰলৈ তাৰপিছত এয়া চাহ তাহ খাই মেলি আকৌ অকণমান বাটে ফুৰিবলৈ আহিলোঁ আৰু এইফালে মানুহ ইমান বহা নাই যিহেতু পথাৰৰ পৰিৱেশ বিৰাট ভাল লাগে সেইকাৰণে অকণমান ওলাই আহিলোঁ ইহঁতকেইটাকো লগত লৈ আমাৰ ল'ৰাই আকৌ ইমান দুষ্ট কৰি থাকে এয়া দেখিছেনে তাক মানে খোজকাঢ়ি যাবলৈ লাগে আৰু এইফালে খালে ডুঙে য'ত যেনেকৈ পাৰে সেইপিনে যায় যি দেখে তাৰপিছতে ৰখাবও নোৱাৰি গাড়ী মটৰ আহি থাকে ভয়ো লাগে নহয় সেইকাৰণে কোনোমতে টানি আঁচুৰি ৰখাই আছোঁ এইজনী টিকলিজনীক দেখাই দিওঁ এইকেইটা টিকলিকেইটা মোৰ এটা খাই দে মোৰ এটা খাই দে দি দে নাকটোতে লাগি যাব আৰু এয়া হ'ল নেক্সট ডে ৰাতিপুৱা মানে সপ্তমীৰ দিনা ৰাতিপুৱা সময়ত নাৰিকল এটা আছিলে ভাবিছিলোঁ পাটিচেপ্তা পিঠা বনাম তাৰপিছতে মিষ্টাৰক কৈ কাটিবলৈ মানে ৰুকিবলৈ কৈ গ'লে নোৱাৰিলোঁ তাৰপিছত এয়া মানে খুন্দি পেলাই শুকুৱাই থোৱা পিঠাগুড়ি আছিলে তাকে এতিয়া লৈছোঁ পানী পিঠা বনাবলৈ আৰু আপোনালোকে যদি নাজানে ৰেচিপিটো যিসকলে জানে বাৰু জানেই আৰু নজনাসকলে চাই ল'ব পাৰিব এয়া মই নিমখ দিলোঁ জোখমতে তাৰপিছত মিঠাতেল দিছোঁ এচামুচতকৈ বেছি হ'ব আৰু এয়া এতিয়া অলপকৈ পানী দি এইখিনি ভালদৰে মিলাই ল'ম একেবাৰতে পানী দিব নালাগে আৰু অলপ পানীটো বেছিকৈ দিছোঁ তেতিয়া মানে পিঠাটো পাতল হ'লে খাবলৈ বেছি ভাল লাগে আৰু এতিয়া যিহেতু ধনিয়াৰ ছিজন ধনিয়া পাত কেইটামান আকৌ দি দিলে এনেকৈ মিহিকৈ কুটি আৰু ভাল লাগে সেইকাৰণে মই এনেকৈ দি দিলোঁ আৰু এইটো নিদিবও পাৰে আপোনালোকৰ নিজৰ ইচ্ছাৰ লগত কথা যদিহে খাই ভাল পায় দি দিব মই আকৌ এনেকৈ দিলে বিৰাট ভাল পাওঁ সেইকাৰণে দি দিছোঁ আৰু এতিয়া টেৱাখন গৰম হ'বলৈ দিলোঁ গেছত আৰু এতিয়া টেৱাখন গৰম হোৱাত এনেকৈ এহেতামান দি দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ এনেকৈ টেৱাখন লৰাই দিব পাতলকৈ এবাৰ ঘূৰাই দিলে মানে পাতল হৈ যায় তেতিয়া বিৰাট ধুনীয়া হয় আৰু এনেকৈ এতিয়া মই দি পেলাই ঢাকোন মাৰি থৈ দিম অলপ সময় 5-10 মিনিটমান সময় মিডিয়াম টু ল' ফ্লেমত থৈ দিব আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ এনেকৈ দাং খাই আহিছে আৰু এইটো হৈ গ'ল মানে এতিয়া শিলুটি কৰি দিম অকণমান এনেকৈ 2-3 মিনিটমান সময় এতিয়া মই ঢাকোন মাৰি থ'ম তেতিয়া পিঠাটো মানে মচমচীয়া হয় আৰু খাবলৈ ভাল হয় আৰু এয়া দেখিছেনে পিঠা আমাৰ কিমান ধুনীয়া হৈছে
এতিয়া নেক্সটখনো এনেকৈয়ে দিম। এতিয়া এনেকৈ আপোনালোকে বনাই থাকক ইখনৰ পিছত সিখন। আকৌ এইখিনি এতিয়া এনেকৈ অকণমান লৰাই দিব, লৰাই পেলাই আকৌ এনেকৈ দি দিব। তাৰপিছত আকৌ এনেকৈ লাহে লাহে ঘূৰাই দিব। এতিয়া আকৌ লাহে লাহে এনেকৈ ঘূৰাই দিব, তেতিয়া বস্তুটো পাতল হৈ যাব পিঠাটো। আৰু এতিয়া আমাৰ নেক্সট পিঠাখনো হৈ গ'ল, খাবলৈ ৰেডি। আজি মানে আমাৰ গাঁৱৰ ঘৰৰ পৰা মাহঁত আহিব, মানে শাহু মাহঁত। তাৰপিছতে সেইকাৰণে ৰাতিপুৱা বোলো আমি এনেকৈয়ে আজি খাই লওঁ। তাৰপিছত লাহে ধীৰে ভাত বনাম আৰু একেবাৰে মাহঁতলৈকো। মাহঁতে মানে দিনতীয়াকৈ আহিব, আকৌ যাবগৈ পূজা চাবলৈ আহিব। তাৰপিছতে সেইকাৰণে এতিয়া ৰাতিপুৱাই আমি এনেকৈ খাই ল'লোঁ গোটেইকেইটাই। আৰু চাহ তাহ খাই মেলি এইফালে বোলো ভাতৰ যোগাৰ অলপ চলপ কৰি থওঁ, বাকীখিনি মিষ্টাৰে বনাব। এয়া শাক চাক আনিছিলে, সেইখিনি বোলো বাছি কৰি থওঁ। তাৰপিছত মাছো আনিছিলে, সেইখিনিকো ভাজি থওঁ বোলো। আৰু এয়া মাছ চাছ ভজা হৈ গ'ল, বাকীখিনি বনাই থাকিব। আমি আকৌ তেনেকুৱাতে আহিলোঁ মাহঁতৰ ঘৰলৈ। এতিয়া ইয়াতো ৰাইজৰ মানুহ গোটাইছিলে, ভাইটিৰ কিবা শৰণ দিয়া হ'ব, তাৰপিছতে বিয়াৰ আলোচনা কৰিবলৈ। তাৰপিছত সেয়া কৰি মেলি থকাৰ কাৰণে আমি চাহ তাহ খাই আকৌ ঘৰলৈ আহিলোঁ। এয়া দেউতা আহিছিলে। তাৰপিছতে আহি মেলি এয়া আমাৰ ৰাইজসকলে খেলি আছে, আৰু আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। তাৰপিছত ভাত পানী খাই মেলি আকৌ যোৱা হ'ব পূজা চাবলৈ। তো ভিডিঅ'টো যদিহে চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।